আইচি সুদাইবাৰী কঠোৰতাত কৰিমগঞ্জ ডিষ্ট্ৰিক্ট পুলিচৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট আজিৰ ডেটত আমি তেওঁৰ মানে চ'ৰ্চ ইনফৰমেশ্যনৰ মতেদি এইটো আমি 40,000 পিচেছ অফ কডিন কাফ চিৰাপ আমি ধৰিছোঁ যাৰ MRP হিচাপত 141 হ'লেও ব্লেক মাৰ্কেটত অলমষ্ট যাৰ দাম 2 crores বেছি হয় দাম আৰু এছপিচাৰে এইটো কংগ্ৰেছবিলাক কৰিছে সুদাইবাৰী আৰু লগতে আমাৰ বচি বাবাৰী চৰা তাতে এইটো বহুত ভাল কাম এটা কৰিছে আমি 6টা বেটছ অফ মানে কডিন কাফ চিৰাপ আমি ৰিকভাৰী কৰিছোঁ আৰু টোটেল কোৱান্টিটি হ'লে প্ৰত্যেকটা কাৰ্টুনত 250 কাৰ্টুনছ আমি ৰিকভাৰ কৰিছোঁ 250 কাৰ্টুনছত টোটেল 40,000 পিচেছ অফ কডিন কাফ চিৰাপ আছে বটলছ 40,000 পিচেছ আৰু ব্লেক মাৰ্কেটত যাৰ দাম অলমষ্ট more than 2 crores আমি এটা এষ্টিমেট কৰিছোঁ এতিয়া আমি ইয়াৰ পিছত আমি ইনভেষ্টিগেট কৰিম এইটো ক'ৰ পৰা লোডিং হয় আৰু ক'ত এইটো ডেলিভাৰী কৰিব গৈ আছিলে তেতিয়ালৈকে আমি এজনক এৰেষ্ট কৰিছোঁ ডিটেইন কৰিছোঁ ড্ৰাইভাৰটোক আৰু ইণ্টাৰভিউ চলি আছে ক'ৰ পৰা লোড হৈছে ক'ত লৈ যাব এইটো ক'ৰ পৰা লোড হৈছে ক'ত হয় এইটো এতিয়া ডিছকাছ কৰিবৰ কাৰণে ক'ৰ পৰা অথৰিটি পোৱা নাই এইটো আমি কৰি আছোঁ ক'ৰ পৰা মানে ক'ৰ পৰা লোডিং হৈছে আৰু এইটো ক'ত যাব এইটো পৰ্যায়ক্ৰমৰ পিছত জনাব